পুৰা নমস্কাৰ মই নতুন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পুৰা ওলাই মিলি ৰেডি আপোনালোকে ভাবিছে চাগে ক'তনো যাব ওলাইছোঁ ক'ত যাম কাৰ লগত যাম সকলোখিনি আপোনালোকক দেখাই আছোঁ তেনেহ'লে বৰ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইজনী হৈছে ৰেখা মানে মোৰ লগৰ ছোৱালী তাই আৰু মই আজি মন্দিৰ যাব ওলাইছোঁ আৰু তাই মানে বহুত দিনৰ পৰা কৈ আছিল মন্দিৰ যাম বুলি আৰু ময়ো ভাবিছিলোঁ যাম বুলি কিন্তু দেউতা ঢুকুৱা এটা বছৰ হোৱা নাছিল বাবে যোৱা নাছিলোঁ আৰু আপোনালোকে গমেই পাইছে দেউতা ঢুকুৱা এটা বছৰ হ'ল সেয়ে ভাবিলোঁ যে মন্দিৰৰ পৰা গৈ আহোঁ বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ আৰু ক'ৰ মন্দিৰত যাম আপোনালোকক দেখাম গৈ পাই পিনে আৰু তাই আৰু মই চাইকেল লৈ আহিছোঁ যিহেতু আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় আৰু আজি ৰ'দটো বহুত জোৰত দিয়া নাই বাবে চাইকেল চলাবৰ কাৰণে আমাৰ ভাল হৈছে তাই আৰু মই ধুনীয়াকৈ এয়া আহিছোঁ গৈ পিনে আপোনালোকক দেখাই আছোঁ ক'ৰ মন্দিৰত গৈছোঁ আৰু যিসকলে গৈছে তেওঁলোকে গমেই পাব বাৰু ক'ৰ মন্দিৰত গৈ আছোঁ মন্দিৰ পাই গ'লোঁ আপোনালোকে ধৰিব পাৰিছেনে কোনে কোনে চিনি পাইছে বাৰু কমেণ্টত জনাবচোন তাৰপাছত এয়া আমি আহি পালোঁ যিহেতু মন্দিৰটোত বহুত দিন অহা নাছিলোঁ নতুনকৈ বনাইছে আৰু এয়া আমি মানে চাইকেল থৈ দোকানত আহিছোঁ যিহেতু অলপ কিবা বস্তু আছিলে শৰাইখন আনিছিলোঁ কিন্তু অলপ ধূপ আৰু চাকি আনিব লগা আছিলে সেয়ে তাই আৰু মই দোকানত আহিছোঁ আৰু মই মানে কৈ আছিলোঁ যে ইমানে বেছি ভাগৰ লাগিছে ইমান বেছি গৰম তাৰপাছত এয়া দোকানত আহিলোঁ ধূপ ল'লোঁ নকুল দানা ল'লোঁ তাৰপাছতে তেল ল'লোঁ এনেকৈ মানে গোটেইখিনি তাই মই কিনি ল'লোঁ তাইও অনা নাছিলে তাৰপাছতে এয়া আমি দোকানৰ পৰা আহিলোঁ আৰু আজি ইমান এটা মানুহ নাই কিন্তু মানুহ হয় কিন্তু আজি কিয় ইমান মানে মানুহ কম সেইটো গম নাপাওঁ তাৰপাছতে এয়া আমি ভিতৰলৈ যাবৰ কাৰণে ওলাইছোঁ লাগিছে আৰু চবফালে মানে সেউজীয়া সেউজীয়া হৈছে ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ আহি বহুত বেছি ভাল লাগিছে আৰু গৰম দিনত ইয়াত বহি থাকি মানে বহুত বেছি ভাল লাগে আৰু কোনে কোনে আহিছে কমেণ্টত জনাবচোন মই এইবাৰে 5বাৰ মানে আহিলোঁ আৰু ইমানেই বেছি ভাল লাগে যিমান আহিলেও মানে হেঁপাহ নপলায় আৰু এনেকৈ আমি ভিতৰলৈ এনেকৈ গৈ আছোঁ আৰু তাৰপাছতে তাই আৰু মই ধুনীয়াকৈ ভৰিকেইখন ধুই ল'লোঁ যিহেতু বহুত দূৰৰ পৰা আহিছোঁ আৰু ধুনীয়াকৈ তাই আৰু মই ভৰিখন ধুই ল'লোঁ আৰু গৰমত পানীখিনি লগাৰ লগে লগে ইমান যে ভাল লাগিছে তাৰপাছতে এইফালে আমি চাকি বন্তি দিবৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি লৈছোঁ যিহেতু ঘৰৰ পৰা শৰাই আনিছিলোঁ আৰু এনেকৈ মানে শৰাইখিনি তাত জমা দি আমি ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে ধৰিছোঁ চাকি বন্তি জ্বলালোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সকলোকে যাতে ভালে কুশলে ৰাখে আমাকো ভালে কুশলে ৰাখিব তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু আমি মূৰাদেউৰ মন্দিৰত আহিছোঁ আৰু কোনে কোনে আহি পাইছে কমেণ্ট কৰিবচোন আৰু যিসকলে আহি পোৱা নাই এবাৰ আহি চাব বহুত বেছি ভাল লাগে পুৰোহিতৰ পৰা ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ আৰু আজি আহি মনটো বহুত বেছি ভাল লাগিছে আৰু মানুহ কম আছিলে মানুহ থাকিলে বহুত বেছি ভাল লাগে
আৰু এনেকৈ আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু মোৰ কেমেৰা ধৰা মানুহৰ অভাৱ, সেইকাৰণে মানে মই নিজে অলপ অলপ দেখাইছোঁ আৰু গোটেইখিনি দেখাব পৰা নাই আপোনালোকক। যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। তাৰপাছতে এয়া চাকি বন্তি দি বাহিৰলৈ ওলাই আহিছোঁ। একদম ঘামি জামি অৱস্থা নাই, ইমান বেছি গৰম। আৰু তাইক ফটো উঠাই থকা বুলি ভাবিছিলে, ধুনীয়াকৈ প'জ দিয়ে। তাই কৈছে যে ঘামখিনি মুচি লওঁ। তাৰপাছতে মই এনেকৈয়ে বাহিৰত ওলাই আহিছোঁ আৰু ইমান বেছি গৰম। তাই মানে ফটো উঠাই থাকোঁ বুলি ভাবিছে আৰু তাই মানে মোক কৈ আছিলে যে তই ভিডিঅ' বনাই আছিলো, ধৰিবই নোৱাৰোঁ, তই কি কৰ। তাৰপাছতে এইফালে আমি বাহিৰৰ ফালে অলপ ওলাই আহিছোঁ আৰু প্ৰসাদ দিয়াই নাই। প্ৰসাদ দিলে আৰু প্ৰসাদ খাম। আৰু ইয়াত 12টাৰ পিছত মানুহ খুব বেছি কম হয়। তাৰপাছতে এয়া আমাক প্ৰসাদ দিবৰ কাৰণে প্ৰসাদ দিব আৰু তাৰপাছত ধুনীয়াকৈ বহি লৈছোঁ। এইফালে মানুহখিনি আছে, ইমান বেছিও মানুহ নাই, তথাপিও আহিছে বাৰু। তাৰপাছতে এয়া আমাক প্ৰসাদ দিবৰ কাৰণে পাত দিলে আৰু আমি ধুনীয়াকৈ বহি লৈছোঁ। আৰু এইফালে খুৰাই প্ৰসাদ দি আছে, যিহেতু লঘোণে আছোঁ আৰু প্ৰসাদখিনি দি আছে। প্ৰসাদখিনি খাই মেলি ধুনীয়াকৈ আমি যাম আৰু বৰ বেছি দেৰি নকৰোঁ। তাৰপাছতে এইফালে পাৰকেইটা চাওকচোন, মানে প্ৰসাদ দিয়াৰ লগে লগে সিহঁতে মানে পূৰা একদম খাইছে আৰু ইমান ধুনীয়া লাগিছে নহয় জানো। গোটেইবিলাক আহিছে আৰু হাতৰ পৰা মানে দিলে, হাতৰ পৰাই খাই দিয়ে। তাৰপাছতে এইফালে প্ৰসাদ দিলে আৰু আমিও ধুনীয়াকৈ প্ৰসাদখিনি খালোঁ। আৰু এইফালে তাই পূৰা খোৱাত ব্যস্ত, মানে খোৱাটো মেইন নহয় জানো। তাৰপাছতে এইফালে তাইক চাওকচোন, পূৰা মানে অকলে অকলে ফটো উঠিছে। মানে মই ৰিলচ বনাই আছিলোঁ আৰু তাই এনেকৈ মানে মোবাইলটো থৈছে আৰু ফটো উঠিছে। যেতিয়া মই ভিডিঅ' বনোৱা বুলি গম পালোঁ, তাই মানে উঠি দৌৰ। তাৰপাছতে আমি ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ, যিহেতু আকৌ চাইকেল লৈ যাব লাগিব। ৰ'দটো নাই কাৰণে আজি চাইকেল চলাবৰ কাৰণে খুব বেছি মানে ভাল হৈছে। আৰু এনেকৈ আমি ঘৰলৈ যাওঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই বাই। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।